Hello guys, কি খবৰ? আজি নকৰা টপিকৰ ওপৰত কথা পাতিব বিচাৰিছো যি টপিকৰ নাম শুনাৰ লগে লগে চুকাবিলাকৰ মনটো ভাল লাগি যায় আৰু গেধাবোৰৰ মনটো বেয়া লাগি যায় আৰু হেতুৱে নাম হৈছে এক্সাম। তেনে বলক মই এই ভিডিওটো আজি আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিওটো এনজয় কৰক। আপোনালোক যদি মই সুধো এক্সামৰ টাইমত কোনে বেছিকৈ আমনি কৰে বুলি তেতিয়া আপোনালোকে ক'ব আগৰজনে নাইবা পাছৰজনে নাইবা কাষৰজনে বুলি কিন্তু মই ক'ব বিচাৰিছোঁ নহয় এক্সামৰ সময়ত নিজৰ ছুপাৰভাইজাৰ ইমানে আমনি কৰে নহয় ল'ৰা-ছোৱালীবিলাকৰ মাথা গৰম হৈ যায় যেতিয়া এক্সাম আৰম্ভ হ'ব আৰু প্ৰথমবাৰ আহিব আই কাৰ্ড হল টিকট চাব আৰু গুচি যাব আকৌ এবাৰ আহিব চাই ল'ব আকৌ গুচি যাব আকৌ এবাৰ আহিব নকলে আনিছিলোঁ তাক চেকিং কৰিবৰ কাৰণে কিন্তু চেকিং এনেকুৱাকৈ কৰে নহয় যেন মই এয়াৰপৰ্টত বম লৈ বহিহে আছোঁ আকৌ আহিব উত্তৰ বহীত এটা চহী মাৰিব আকৌ গুচি যাব আকৌ এবাৰ আহিব আৰু বাৰকোড লগে গুচি যাব আকৌ এবাৰ আহিব আৰু তেতিয়া মোক ক'ব মন যায় এই মহাপণ্ডিতসকলে আপোনালোকে বহক আৰু আপোনালোকে এক্সাম দিয়ক লাষ্টত 15 মিনিটত 12-12তকৈ বেছিকৈ আহে আৰু এই মহাপণ্ডিতসকলৰ এক্সাম আৰম্ভ হ'ব নাপায় আৰু লাষ্ট ওয়ার্নিং দিয়াৰ কিন্তু আৰম্ভ হৈ যায় আগত বহি থকা জনৰ পৰা যদি স্কেল পাত বিচাৰোঁ তেতিয়াও লাষ্ট ওয়ার্নিং আগত বহি থকা জনৰ পৰা যদি কলমটো বিচাৰোঁ তেতিয়াও লাষ্ট ওয়ার্নিং যদি নিজৰ কলমটো যদি মাটিত পৰি যায় সেইটো যদি উঠাব বিচাৰোঁ তেতিয়াও লাষ্ট ওয়ার্নিং ঘড়ীত যদি চাব বিচাৰোঁ তেতিয়াও লাষ্ট ওয়ার্নিং নিজৰ পিঠিটো যদি এনেকৈ যদি খোজাব বিচাৰোঁ নহয় তেতিয়াও লাষ্ট ওয়ার্নিং আৰে ছাৰ 2 ঘণ্টা ধৰি বহি আছোঁ অন্ততঃ পিঠিটোতো খোজাব দিয়ক ন আমি ৰবট নহয় মানুহ এই ছুপাৰভাইজাৰসকলে নিজকে নিজে ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি ভাবে আমাৰ কান্ধত উঠালো আৰু আমাৰ কাণতে মুতিব বিচাৰে বে অ ছাৰ আমাৰ কান্ধত উঠালে আমাৰ কাণত নুমুতিব গুন্ধাব স্কুল কলেজৰ আটাইতকৈ ডাঙৰ হটটো হৈছে গণিত সাবজেক্টটো গণিত সাবজেক্টত কিন্তু মকৰা জাল এখন থাকে একো ধৰিবকৈ নোৱাৰি আৰু এই মকৰা জালখনৰ চুকত লিখা থাকিব যে এক্স বুলি আৰু ক'ব যে ফাইন এক্স আৰে ভাই এতিয়ালৈকে নিজৰ এক্সকে বিচাৰি পোৱা নাই আৰু এই এক্সটোক ক'পা মই বিচাৰি দিওঁ হয় গণিতৰ এক্সামে চলি আছে নে এই এক্সটোৱে লুকাপুকৈ খেলি আছে মই একো ধৰিবকৈ নোৱাৰো গণিত মানে এক্স গণিত এক্সৰ অবিহনে থাকিব নোৱাৰে আৰু মানুহ ছেক্সৰ অবিহনে থাকিব নোৱাৰে হয়নে বাৰু তলত কমেণ্ট কৰি জনাবা কমেণ্ট বক্সটো কাৰ কাৰণে দিয়ে হয় মোৰ কাৰণে দিয়ে নি দেই এক বছৰ চিলেবাছ থাকিব সাগৰৰ পানী সমান আৰু আমি পঢ়িব পাৰোঁ নদীৰ পানী সমান মনত ৰখে বাল্টিনৰ সমান আৰু নম্বৰ পাওঁ পৰীক্ষাত পানীৰ টোপালটোৰ সমান আৰু এই গোটেইবোৰ লগ খোৱাকৈ কোৱা হয় এক্সাম এবাৰ এক্সামত যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিলে মই তেওঁলোকক ক'ব বিচাৰিছোঁ তোমালোকক কংগ্ৰেচুলেশ্যন আৰু যিসকল ল'ৰা ছোৱালীয়ে ফেইল কৰিলে মই তেওঁলোকক ক'ব বিচাৰিছোঁ তোমালোকৰ কাৰণে ডাবুল কংগ্ৰেচুলেশ্যন ফপুল হৈ গ'ল ফপুল কংগ্ৰেচুলেশ্যন কাৰণ তোমালোকৰ ক্লাছত নতুন নতুন ছোৱালী ল'ৰা আহিব আৰু সেই নতুন নতুন ছোৱালী ল'ৰাবিলাকৰ লগত তোমালোকে এনজয় কৰা ল'ৰাবিলাকে ছোৱালীৰ লগত এনজয় কৰিবা ছোৱালীবিলাকে ল'ৰাৰ লগত এনজয় কৰিবা পঢ়াটো নহয় এক্সামটো বাৰমে যায় এনেই কৈছোঁ এবাৰ ভালকৈ পঢ়িবা ন এক্সামে আহি থাকিব দি থাকিবা এবাৰ বেয়া হ'ল কি হ'ল নেক্সট বাৰ ভাল কৰিবা আৰু এবাৰ এক্সামত যিসকল ল'ৰা ছোৱালী বেয়া হৈছে তেনে মই ক'ব বিচাৰিছোঁ তোমালোকে চিন্তা নকৰিবা যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক মই আছোঁ ন ধুবৰ বাবে চ' ব'লক আজি আমি সেইবিলাকক ধুওঁ ওকে গাইজ এজনী মহাপণ্ডিতনীৰ লগত চিনাকি হ'ল এজনী মহাপণ্ডিতনীয়ে এবাৰ 6 কবিতাত 6 নম্বৰ পাইছে আৰু এজন মহাপুৰুষৰ লগত চিনাকি হ'ল এজন মহাপুৰুষে এবাৰ 5 কবিতাত 5 নম্বৰ পাইছে আৰু ইহঁতৰ নম্বৰবিলাক শুনি আপোনালোকে ভাবিছে চাগে ইহঁতি বহুত চোকা ইহঁতি বহুত স্মাৰ্ট বুলি নহয় নে বাৰু মই ক'ব বিচাৰিছোঁ ইহঁতি চোকা নে কি মই নাজানো কিন্তু স্মাৰ্টৰ নামত ফাৰ্মে যায় ওকে গাইজ ইহঁতক লৈ মই আকৌ নেক্সট ভিডিঅ'ত আহি আছোঁ আজি ভিডিঅ'টো শেষ কৰি দিছোঁ মানে ইয়াৰ পাৰ্ট 2 এটা ভিডিঅ'টো শেষ কৰিব নোৱাৰি ৰে বহুত গৰম ৰে বহুত গৰম ৰে বাই all of my business booming stacking my cash in abundance all of my family funded finally got what I wanted life is amazing I love it everyone know that I run it yeah my family home for the holidays I'm in the studio cooking up music cause I know I never got time to waste this is a decision I gotta make made it here I can't stop now had to make what I got now this the life I chose seen the highs and lows I've been getting what I want now middle finger to the middle